Hello, namaskar and welcome back to my YouTube channel again. So guys, মই গাঁৱত ওলাইছো অলপ. So guys, আমি এটা সৰুকে ৰাইড ল'বলৈ লৈছো ইভিনিং ৰাইড. So দেখি ঘৰ আমাৰ ৰাস্তাৰ হোৱা বেটাৰী গাড়ী গৈছে হাইম ৰোড. So লগ পাইছো আপোনালোক সিধাই ৰাস্তাত. কি সুন্দৰ পৰিবেশ ৰে. ভাল লাগে দে এঙা গদলি গদলি পৰা ঘূৰি না. বাহ Hey guys, আমি আজি পাৰ্কত আহিছো. সো পাৰ্ক এখন দেখাই দিছো আমাৰ খুব ওচৰতে. এখনে পাৰ্কখন. সো এই এখনে পাৰ্কত আহিছো আমি আজি. এইয়া সো গাইস দেখাই আছো আপোনালোকক কি আছে পাৰ্কখনত. সো আজাৰ আজাৰ গছপুলিডালৰ নাম আজাৰ হয়. সো দেখাই আছো পহলে আমাৰ ঋষি বাবাই অলপ কিবা বুটি আছে চাগে মানে সো দেখিছে নেকি বুটি আছে. সো আৰু দেখাই আছে আপোনালোকক দেখাই আছো কি আছে পাৰ্কখনত কি নাই কি আছে সব দেখাই আছো. সবে দেখছে মজ গছডালৰ নাম হ'ল মজ. চাৰ পিনি দেখাইছো পাই পাৰ্ক গ্ৰীণ হাউচ দেখিছে কি ধুনীয়াকৈ লিখা আছে গ্ৰীণ হাউচ. কি ধুনীয়াকৈ লিখা আছে গাইছ গ্ৰীণ হাউচ. সো আৰু দেখাই আছো অলপ ভিতৰলৈ কি গছ আছে কি গছ নাই. সো দেখিছে ইয়াতে আছে দেখিছে কি গছ নাম্বাৰতে সব দিয়া আছে. ইয়াৰ পাৰ্কখন আমাৰ খুবেই কাষতে দেখিছে মানে সো গাইস বৰষুণৰ বতৰ আৰু কি কম. এডাল হল সৰস্বতী ফুল আৰু আগত কি আছে কি নাই সব দেখাবলৈ চেষ্টা কৰিছো আপোনালোকক. দেখিছে ইয়াতে ফুলৰ টাব ৰখা হ'ব আৰু এডাল কি গছ নাই নামটো নাই ইয়াতে হ'লে দেখাই দিম আপোনালোকক. সো গাইছ আৰু গৈ আছো আমি পাৰ্কৰ কাষলৈ. সো দেখাই আছো আপোনালোকক মানে চাওক পাৰ্কখন দেখিছে পাৰ্ক খন আৰু ডাইনিং আৰু কি খাব কি নাখায় ইয়াতে কিবা খাই ল'ব পাৰিব আপোনালোকে. এডাল হ'ল বন বগৰী গছ বন বগৰী দেখিছে আৰু চাব লগা বস্তু আছে কিছুমান ইয়াতো. সো দেখাই আছো আপোনালোকক আৰু সো গাইছ দেখাই আছো পাৰ্কত আমি আৰু ইপিনে দেখিছে এটা চাংঘৰ সৰুকে আছে দেখিছে আৰু আগৰ গছ. সো গাইছ কি কম কুৱাটো চাক না কুৱাটো কেনেকুৱা ডিজাইনত বনাইছে গাইছ. সো দূৰৰ পৰা দেখাইছো অলপ কুৱাটো চাক কেনেকুৱা ডিজাইন কোন আৰ্টিষ্টে বনাইছে গাইছ কি কম. গাইছ ইপিনে দেখাই আছো আৰু কি গছ আছে কি গছ নাই. দেখিছে হালধি গছ দেখিছে হালধি গছ এয়া
ইপিনে বহুত আছে অকণ কি কম আৰু গাইছ কৈ আছোঁ ইপিনে চাওক নজৰা ৱাহ কি ধুনীয়া কি সুন্দৰ পৰিৱেশত এটা পাৰ্ক দেখিছে গাইছ হালধি ইপিনে হালধি গছ আৰু এইফালে নামটো কুৰচুত্তৰ হালধি আৰু পিনে দেখাই আছোঁ আপোনালোকক নগৰ মুঠা লেকায়া গাইছ পিনে দেখিছে দুধ কুচু দুধ কুচু আৰু গাইছ দেখিছে পাতটো চিনি পেলাই আৰু আপোনালোকক ইপিনে অলপ দেখাই দিব চেষ্টা কৰিছোঁ ইমান জংঘল চ' নেযাওঁ ৰাস্তাটো মুকলি কৰি আছে হলং এই গছটোৰ নাম হলং গছ চ' গাইছ চিনি হৈছে এইটো বাঁহটোৰ নাম হ'ল চীনা বাঁহ দেখিছে গাইছ চীনা বাঁহ চ' আৰু আপোনালোকক দেখাইছোঁ কি দেখাবলৈ পাৰোঁ চ' গাইছ দেখাই আছোঁ আপোনালোকক আৰু মাকাল বাঁহ দেখিছে গাইছ নাম মাকাল বাঁহ দেখিছে মাকাল বাঁহ দেখাইছোঁ আপোনালোকক আৰু ইপিনে আছে বিয় বাঁহ দেখিছে বিয় বাঁহ দেখিছেনে আপোনালোকে চ' গাইছ আৰু আজিৰ কাৰণে চ' গাইছ এনে এটা জেগাত পাৰ্কখন বনাইছে কি কম গাইছ গাইছ চ' আজি ভাল লাগিছে চ' ইপিনে ৰাস্তাখন মুকলি কৰি আছে কিন্তু ৰাস্তা হোৱা নাই আৰু এইটো ৰাস্তাটো মুকলি কৰিছে চ' মুকলি কৰাৰ পিছত থাকিব এনেকৈ চিধাকৈ বনাই দিব ৰাস্তাটো চ' দেখাইছোঁ আপোনালোকক আৰু দেখাবলৈ সেনেকুৱা নাই চেষ্টা কৰোঁ কি আছে কি নাই দেখাবলৈ চেষ্টা কৰোঁ চ' গাইছ আমি তেতিয়া যাওঁতে দেখি যোৱা এই চাংঘৰটো এইটোৱেই চ' গৈছোঁ দেখাই আছোঁ আপোনালোকক আৰু কি দেখিবলৈ পাওঁ তাতে চ' গৈ আছোঁ আমি চ' এজন খুৰা এখেতে ইয়াতে থাকে চ' আৰু ইপিনে আছে মন্দিৰ চ' গাইছ গছৰ ওপৰত কেইটামান চৰাই বহি আছে আৰু ইয়াৰ আৰু ডাইনিঙত কি খোৱা হয় আপোনালোকেতো গমেই পায় চ' গাইছ আমি এতিয়া গৈ আছোঁ ঘৰলৈ চ' গাইছ ভিডিঅ'টো চাই কেনেকৈ লাগিল কমেণ্ট কৰি জনাব আপোনালোকে চ' ভাল লাগিলে লগতে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব চ' নতুন হ'লেতো আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব চ' আমি অলপ বহোঁ চ' গাইছ পাৰ্কখনৰ মেইন গেট চ' এতিয়া আমি গৈ আছোঁ আৰু চ' গাইছ আমি এতিয়া ঘৰলৈ গৈ আছোঁ চ' দেখিছে ইপিনে অলপ বাগানবোৰ আছে আৰু পাহাৰ চাইছিলে পাহাৰ মাজেদি ৰাস্তাবোৰ পাৰ্কৰ চ' আৰু ইপিনে কল বাগান কৰিছে দেখিছে কল বাগানখন আহিবই গাইছ এইপিনে পাহাৰ চাইডটো গাইছ হেৰি কৰিছে কিয় নিবা কি আগতে মহিলা উঠাইছে এই চালা বুঢ়ী